बाक्सानि आनन्द बाजाराव आमसुवा हेंथा दिन्थिफुंनाय मिरु आफादारि नेहाथारि साइफुल इस्लाम खान, बाक्सा जिल्लानि आफादगिरि आब्दुर रहिम, गाहाय नेहाथारि नुर नबीखौ सालबारि आरो आनन्द बाजार पुलिसआ हमनानै लांदों। आनन्द बाजार आरो गोबोरधना फोनांजाबग्रा लामाया दावराव दावसिजों ओनसोलखौ सोमावग्लुंदोंमोन। सोमावसारगिरिफोरा असम सरकार हाय हाय, डिभिजन मुर्दाबाद, हाग्रा मन्त्री चन्द्रमोहन पाटवारी मुर्दाबाद, आसाम पुलिस हाय हाय बायदि बायदि स्लोगान होदोंमोन। मख'नो गोनांदि बाक्सा जिल्लानि आमसुआ नगावनि लावखुवा सेंक्सुवेरियाव हाग्रा बिफाननि गुलि गावनानै सानै बिदा फंबायखौ बुथारनायनि अजद होनानै सोमावसारदों। হয়, আজি আমি বাক্সা জিলা আমচুৱে আমাৰ আনন্দ বাজাৰ স্থিত আনন্দ বাজাৰত আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুতলিকা দাহ কৰিলোঁ। কাৰণ আমাৰ নগাঁও জিলাত যি নিৰহ দুজন মাছমৰীয়াক গুলিয়াই নিৰ্মমভাৱে হত্যা কৰিলে, ইয়াৰ প্ৰতিবাদত আমি আজি আনন্দ বজাৰত তাৰ প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। এই প্ৰতিবাদ সাব্যস্তলীত আজি আমাৰ আনন্দ বজাৰ আৰক্ষী বিভাগে আমাৰ কেন্দ্ৰীয় আমচুৰ লগতে আমাৰ বাক্সা জিলাৰ সদস্যক আটক কৰিছে। অনতিপলমে এই তিনিগৰাকীক আমাৰ সতীৰ্থক এৰি দিব লাগে আৰু এই মাছমৰীয়া দুজনক ন্যায় দিব লাগে, উচিত তদন্ত কৰি ন্যায় দিব লাগে। আৰু যি দুগৰাকী বন বিভাগ আৰক্ষীয়ে হত্যা কৰে তেখেতক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি দিব লাগে। এয়া আমাৰ আমচুৰ তৰফৰ পৰা আহ্বান। দুখ আৰু পৰিতাপৰ বিষয়, খুবেই দুখজনক খবৰ। নিৰীহ দুজন মানুহক যিহেতু হত্যা কৰিলে, এয়া আমাৰ দুখৰ বিষয়। আজি আমাৰ এই প্ৰতিবাদী স্থলীৰ পৰা আমাৰ কেন্দ্ৰীয় আমচুৰ সাংগঠনিক সম্পাদক সাইফুল ইছলাম খান ডাঙৰীয়া, যে আমাৰ বাক্সা জিলা আমচুৰ সভাপতি আব্দুৰ ৰহিম ডাঙৰীয়াৰ লগতে আমাৰ সাধাৰণ সম্পাদক নুৰ নবী ডাঙৰীয়াক আটক কৰিছে। অনতিপলমে এৰি দিব লাগে। হয়, তেখেতক আমাৰ আনন্দ বজাৰ আৰক্ষীয়ে আটক কৰিছে, এৰি দিব লাগে। মূৰ্তিও জ্বলাব নিদিলে আপোনালোকক? হয়, আমাৰ লগতে আমাৰ এই প্ৰতিবাদে আমাৰ গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদে আমি সাব্যস্ত কৰিবলৈ ওলাইছোঁ, আমাক মূৰ্তিও জ্বলাবলৈ নিদিলে। ইয়াৰে খুব দুখজনক কথা।